স্বাগতম জানাইছোঁ আমাৰ এই চেনেলটোলৈ ফ্ৰেণ্ডছ। আজি আমি এটি নতুন সিৰিজ আলোচনা কৰিম। এই সিৰিজটোত আমি অসমৰ সাধাৰণ জ্ঞানৰ বিষয়ে আলোচনা কৰিম। এইটো ফাৰ্ষ্ট পাৰ্ট হয়, যেহেতু সাধাৰণ জ্ঞান বা জিকে সকলো এক্সামৰ বাবে প্ৰয়োজনীয়। জিকে আসাম পুলিচ, ফৰেষ্ট, ইৰিগেশ্যন, DHS আৰু অসমৰ বহুতো চাকৰিৰ ৰিটেন এক্সামত আহিয়ে থাকে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। নাম্বাৰ 1, অসমৰ মুঠ মাটিকালি কিমান? এনসাৰ ইজ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নাম্বাৰ 2, অসমৰ মুঠ জনসংখ্যা কিমান? এনসাৰ ইজ ৩,১১,৬৯,২৭২ গৰাকী। অৰ্থাৎ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩,১১,৬৯,২৭২ গৰাকী। অসমৰ প্ৰতি স্কুৱেৰ কিলোমিটাৰত ৩৯৮ গৰাকী মানুহে বাস কৰে। ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.6% মানুহ অসমত বাস কৰে। নাম্বাৰ 3, অসমৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ জিলা কি? এনসাৰ ইজ নগাঁও। নগাঁৱৰ মুঠ জনসংখ্যা হৈছে ২৮,২৩,৭৬৮ গৰাকী। আৰু নগাঁৱত প্ৰতি বৰ্গ কিলোমিটাৰত ৭১১ গৰাকী মানুহে বাস কৰে। নাম্বাৰ 4, অসমৰ আটাইতকৈ কম জনবসতিপূৰ্ণ জিলা কি? এনসাৰ ইজ ডিমা হাছাও। ডিমা হাছাওৰ মুঠ জনসংখ্যা হৈছে ২,১৪,১০২ গৰাকী। আৰু ডিমা হাছাওত প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ৪৪ গৰাকী মানুহে বাস কৰে। নাম্বাৰ 5, অসমৰ আটাইতকৈ ঘন জনসংখ্যাৰ জিলা কি? এনসাৰ ইজ কামৰূপ মেট্ৰ'। আৰু কামৰূপ মেট্ৰৰ মুঠ জনসংখ্যা হৈছে ১২,৫৩,৯৩৮ গৰাকী। আৰু কামৰূপ মেট্ৰত প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১,৩১৩ গৰাকী মানুহে বাস কৰে। নাম্বাৰ 6, অসমৰ পুলিচ থানাৰ সংখ্যা কিমান? এনসাৰ ইজ ৩৪৬খন। নাম্বাৰ 7, অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান? এনসাৰ ইজ ২৬,৩৯৫খন। কাৰ্বি আংলং জিলাত গাঁৱৰ সংখ্যা আটাইতকৈ বেছি, য'ত ২,৯২৮খন গাঁও আছে। নাম্বাৰ 8, অসমৰ মুঠ পঞ্চায়তৰ সংখ্যা কিমান? এনসাৰ ইজ ২,২০২খন। নাম্বাৰ 9, অসমত মুঠ গড়ে কিমান মিলিমিটাৰ বৰষুণ হয়? এনসাৰ ইজ ২,০৭৭.৮ মিলিমিটাৰ। অৰ্থাৎ অসমত প্ৰতি বছৰে প্ৰায় ২,০৭৭.৮ মিলিমিটাৰ বৰষুণ হয়। নাম্বাৰ 10, অসমৰ মুঠ শৈক্ষিক হাৰ কিমান? এনসাৰ ইজ ৭২.২৯%। অৰ্থাৎ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শৈক্ষিক হাৰ লিটাৰেচি ৰেট ৭২.২৯%। নাম্বাৰ 11, অসমৰ মুঠ প্ৰজনন হাৰ কিমান? এনসাৰ ইজ ৯৫৮:১,০০০। অৰ্থাৎ প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে ৯৫৮ গৰাকী মহিলা আছে। নাম্বাৰ 12, অসমে ভাৰতৰ কিমান শতাংশ ভূমি অধিকাৰ কৰি আছে? এনসাৰ ২.৪%। নাম্বাৰ 13, অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? এনসাৰ ইজ 5খন। আৰু আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। অৰ্থাৎ এৰিয়াৰ ফালৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নাম্বাৰ 14, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল? এনসাৰ ইজ ১৯৭৪ চন ১১ ফেব্ৰুৱাৰী তাৰিখে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? সেই চনটো আছিল ১৯৮৫ চন। নাম্বাৰ 15, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? এনসাৰ ইজ গোলাঘাট আৰু নগাঁও জিলাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? মুঠ মাটিকালি হৈছে ৪৩০ স্কুৱেৰ কিলোমিটাৰ।